নমস্কাৰ। মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ এটি ইংৰাজী কবিতাৰ অনুবাদ। কবিতাৰ শিৰোনামা কাইলৈ মোৰ অবিহনে যেতিয়া পুৱাব ৰাতি। কাইলৈ মোৰ অবিহনে যেতিয়া পুৱাব ৰাতি, মই যে নাথাকিম তোমাৰ কাষত। সূৰ্যয়ো ভুমুকি মাৰি দেখিব তোমাৰ চকুত অশ্ৰুৰ বন্যা মোৰেই সোঁৱৰণত। যোৱাকালি তুমি যিদৰে কান্দিছিলা হিয়া ঢাকুৰি, মোৰে শপত সেইদৰে যেন আৰু কেতিয়াও নাকান্দা। তুমি জানো নাজানা, তুমি মোক যিমান ভাল পোৱা ময়ো তোমাক সিমানেই ভাল পাওঁ। মোৰ আজি মনত পৰিছে বহু কথা ৰৈ যোৱা আৰু আধৰুৱা, দুয়োকে ক'বলৈ সময় নোপোৱা। হেৰুৱাৰ বেদনাত ভাৰাক্ৰান্ত তোমাৰ হৃদয়খনি, কাইলৈ মোৰ অবিহনে যেতিয়া পুৱাব ৰাতি। তোমাক কথা এটি কওঁ, হয়তো হৃদয় যন্ত্ৰণাৰ কিছু হ'ব উপশম। জীৱনৰ ইটো পাৰে দিব্য স্পৰ্শত হৈছিল মোৰ পথ সুগম। মোৰ বাবে হেনো আছে ৰৈ এখন সৰগ সুখৰ, য'ত নাই কোনো দুখ বেদনা মৰতৰ। মই জানো মোৰ অবিহনে অলেখ স্মৃতিয়ে তোমাক কৰিব আমনি। তোমাৰ বুকুত ঠাই ল'ব মহাশূন্যতাই। তোমাৰ কথা ভাবি সেয়েহে মোৰো অন্তৰ পৰে ভাগি। কাইলৈ মোৰ অবিহনে যেতিয়া পুৱাব ৰাতি, আজি যাবলৈ ওলাই সৰি পৰিল চকুলো দুধাৰি। ভবা নাছিলোঁ ইমান সোনকালে হ'ব জীৱনৰ সামৰণি। মোৰ আছিল বহুত হেঁপাহ জীয়াই থকাৰ, ৰৈও গ'ল জীৱনত বহু কিবা কৰাৰ। এতিয়া ভগৱানেও যেন তেওঁৰ সোণৰ সিংহাসনৰ পৰা মিচিকিয়াই দিলে সৰগত মোৰ শুভ আগমনৰ বতৰা। ক'লে পাহৰি যোৱা সকলো খেলা জীৱনৰ, ইয়াতেই হ'ব তোমাৰ প্ৰভাত নতুনৰ। পৃথিৱীৰ সকলো অকৰ্মৰ বাবে তুমি ক্ষমাৰ পাত্ৰ, সততাৰ বাবে তুমি আজি হ'লা বন্ধন মুক্ত। সেয়েহে কাইলৈ মোৰ অবিহনে যেতিয়া পুৱাব ৰাতি, কেতিয়াও নেভাবিবা মই নাই বুলি। মোৰ কথা তুমি যেতিয়াই ভাবিবা, তোমাৰ বুকুতে সদায়ে মোক পাবা। ধন্যবাদ।